নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'ত মই তোমালোকক কিহৰ বিষয়ে ক'বলৈ ওলাইছোঁ তোমালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছা। আহা তেনেহ'লে আৰম্ভ কৰোঁ আমি আজিৰ এই ভিডিঅ'। প্ৰথমতে তোমালোকে ইউটিউবত ক্লিক কৰিবা। তাৰপিছত তোমালোকে চাবা ওপৰত তোমালোকৰ ইয়াতে কি চেনেলৰ এটা আইকন আহে, এইটোত চিম্পলি ক্লিক কৰিবা। তাৰপিছত চাবা একেবাৰে তলত যিটো অপশ্যন আছে হেল্প এণ্ড ফিডবেক, এইটোত ক্লিক কৰিবা। তাৰপিছত ইয়াতে চাবা চাৰ্চ কৰাৰ এটা অপশ্যন আহিছে, তোমালোকে ইয়াতে লিখিবা manage your channel icon। তাৰপিছত চিম্পলি তোমালোকে ইয়াতে চাৰ্চ কৰি দিবা। চাবা ইয়াতে একেবাৰে ওপৰত যিটো অপশ্যন আহিছে এইটোত ক্লিক কৰিবা। তাৰপিছত চাবা ইয়াতে তোমালোকৰ কিবা কিবি বহুত লিখা আহিছে, এইবিলাকৰ লগত তোমালোকৰ কোনো দৰকাৰ নাই। তোমালোকে চিম্পলি ইয়াতে চাবা, ইয়াতে লিখা আহিছে কি নীলা নীলা আখৰে চাবা কি লিখা আহিছে গুগল একাউণ্ট ছেটিং, এইটোত ক্লিক কৰিবা। তাৰপিছত চাবা ইয়াতে অলপ সময় লোড ল'ব। তাৰপিছত ইয়াতে তোমালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত তোমালোকে চিম্পলি ইয়াতে একো চাব নালাগে। চাবা একেবাৰে ফাৰ্ষ্ট অপশ্যন কি আহিছে, তোমালোকৰ চেনেলৰ নাম আহিছে। চোৱা যেনেকুৱা মোৰ চেনেলৰ নাম আহিছে বিজ্ঞান ফৰ ইউ। দ্বিতীয় অপশ্যনটো কি আহিছে চোৱা প্ৰফাইল পিকচাৰ, এইটোত তোমালোকে ক্লিক কৰিবা। আৰু ভিতৰত চাবা এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত চাবা ইয়াতে তোমালোকৰ দুটা অপশ্যন আহিছে, এটা কি চেঞ্জ আৰু এটা ৰিমুভ। তোমালোকে ফটো যদি ৰিমুভ কৰা তেনেহ'লে ৰিমুভত ক্লিক কৰিবা, আৰু যদি চেঞ্জ কৰিব বিচাৰা মানে পৰিৱৰ্তন কৰিব বিচাৰা তেনেহ'লে চেঞ্জত ক্লিক কৰিবা। তাৰপিছত তোমালোকে চিম্পলি চাবা ইয়াতে তোমালোকৰ এনেকুৱা এটা অপশ্যন আহিব, চোৱা চিলেক্ট এ ফটো ফ্ৰম ইয়ৰ কম্পিউটাৰ, ইয়াত ক্লিক কৰি দিবা। অলপ সময় লোড লোৱাৰ পিছত এনেকুৱা এটা দুটা অপশ্যন আহিব, তোমালোকে চিম্পলি ফাইলছত ক্লিক কৰিবা। তাৰপিছত তোমালোকে ইয়াৰে পৰা যায় তোমালোকৰ গেলাৰীত ক্লিক কৰিবা। গেলাৰীত যায় তোমালোকৰ ফটো য'ত আছে তোমালোকে তাৰে পৰা ফটোটো ইয়াতে আনিবা। মোৰ ইয়াতে এইটোত আছে, মই এইটোৰ ভিতৰত গৈছোঁ। এতিয়া মই ইয়াতে এইটো ক্লিক কৰিম। চাবা অলপ সময় আপলোড হওঁতে সময় লাগিব অলপ। তাৰপিছত ইয়াত তোমালোকৰ এনেকুৱা ক্ৰপ কৰাৰ কাৰণে অপশ্যন আহিব। তোমালোকে ইয়াতে যদি ফটোখন অলপ সৰু কৰিব বিচাৰা তেনেহ'লে এনেকুৱা সৰু কৰিব পাৰা। মোৰ ইয়াতে সৰু কৰিব নালাগে, মই ডাঙৰকৈ দিম। তেনেহ'লে তোমালোকে তাৰপিছত ইয়াতে ছেট এজ প্ৰফাইল পিকচাৰত ক্লিক কৰিবা। অলপ সময় ল'ব, তাৰপিছত এইটো কি আপলোড হৈ যাব। তাৰপিছত চাবা ইয়াতে তোমালোকৰ যিটো প্ৰফাইল পিকচাৰ আছে পৰিৱৰ্তন হৈ যাব। চাবা ইয়াতে তোমালোকৰ প্ৰফাইল পিকচাৰটো চোৱা ইয়াতে কি চেঞ্জ হৈ গৈছে। ইয়াতে তোমালোকে কি হৈছে চোৱা ইউজ মাই গুগল প্ৰফাইল পিকচাৰ, মই ইয়াতে এইটো কণ্টিনিউত থাকিব দিম। চাবা এইটো কি চোৱা ইয়াতে কি প্ৰফাইল পিকচাৰটো মোৰ কি পৰিৱৰ্তন হৈ গৈছে, চেঞ্জ হৈ গৈছে। নিশ্চয় তোমালোকে এইটো বুজি পাইছা। যদি তোমালোকে এইটো বুজি পাইছা তেনেহ'লে নিশ্চয় তোমালোকে এই ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু তোমালোকৰ লগৰীয়া বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও তোমালোকৰ দৰে ইউটিউবৰ পৰা পইচা ইনকাম কৰিব পাৰে। আৰু যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে আৰু এনেকুৱা নতুন নতুন ভিডিঅ' তোমালোকৰ লাগে তেনেহ'লে মোৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা।